নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আছাম হেল্প ইউটিউব চেনেল। অখিল গগৈৰ অৱস্থাটো কেনেকুৱা? অখিল গগৈৰ অসুস্থতাৰ খবৰ ল'বলৈ যোৱা পত্নী আৰু পুতেকো বিচনাৰ পৰা উঠি আহি অখিল গগৈয়ে সাক্ষাৎ কৰিব নোৱাৰিলে। কাৰাগাৰত চহত অখিল গগৈৰ পত্নীয়ে চকুৰ পানী টুকি অসহায় হৈ পৰাৰ দৃশ্য যে কিমান বেদনাদায়ক হ'ব পাৰে একবাৰ ভাবি চাইছেনে? হয় বন্ধুসকল, অখিল গগৈয়ে কাৰাগাৰত অসুস্থ হৈ বিচনাত এতিয়া শুই আছে। তো বন্ধুসকল আহক ভিডিঅ'টো আমি চাই লওঁ। অখিল গগৈৰ ভুল ক'ত? কিহৰ বাবে অখিল গগৈক ইমান ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰত ভৰাই সকলো অধিকাৰ কাঢ়ি লোৱা হৈছে? সেই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ। অসুস্থ বুলি বাৰে বাৰে কৈ থকাৰ পিছতো অখিল গগৈক কিয় চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই? এই সাধাৰণ প্ৰশ্নবোৰে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছতো দেশবিৰোধী সজাই কাৰাগাৰত ভৰাই থোৱা অখিল গগৈক চিকিৎসাৰ বিভিন্ন দিশ পৰ্যবেক্ষণৰ বাবে প্ৰেৰণ কৰা হ'ল চিকিৎসক দল। ভিডিঅ'টো শেষলৈ চোৱাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে নতুন হৈ থাকে তেনেহ'লে এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক, কিয়নো মই যেতিয়া যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে এই চিকিৎসকৰ দলটোক প্ৰেৰণ কৰা হৈছিল বুলি চৰকাৰী পক্ষে প্ৰচাৰ চলালেও কাৰাগাৰৰ পৰা উলিয়াই আনি বাহিৰত অখিল গগৈক চিকিৎসা কৰাত আপত্তি কিহৰ? বিভিন্ন সময়ত দেখা পোৱা যায় কাৰাগাৰত বন্দী হৈ থকা দাগী অপৰাধী ৰাজনৈতিক নেতা অসুস্থ হ'লেই লৈ যোৱা হয় উন্নত চিকিৎসাৰ বাবে, কিন্তু অখিল গগৈৰ ক্ষেত্ৰত যেন সলনি হৈছে নিয়ম। ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন কৰিব লগা পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতো গা লৰা নাই চৰকাৰৰ। নিয়ম মাফিক চিকিৎসাৰ বাবে জিএমচিলৈ অনাৰ নাটক ৰুচিয়ে নিয়া নামৰ সংস্থাটোৱে তদন্ত কৰি থকা গোচৰত অতি শত্ৰুতাপূৰ্ণভাৱে অখিল গগৈক চৰকাৰী আচৰণ কৰা বুলি ইতিমধ্যে ৰাইজে সন্দেহ কৰিছে। অসুস্থতাৰ বাবে কাৰাগাৰৰ বিচনাৰ পৰা উঠিব নোৱাৰা অখিল গগৈৰ স্বাস্থ্যৰ এনে অৱনতি ঘটিছে বুলি সংবাদ মাধ্যমে প্ৰকাশ পাইছে যে কাৰাগাৰত তেওঁক সাক্ষাৎ কৰিবলৈ যোৱা সতীৰ্থসকল বাইদে অসুস্থতাৰ খবৰ ল'বলৈ যোৱা পত্নী আৰু পুতেকো বিচনাৰ পৰা উঠি আহি অখিল গগৈয়ে সাক্ষাৎ কৰিব নোৱাৰিলে। কাৰাগাৰত চহত অখিল গগৈৰ পত্নীয়ে চকুৰ পানী টুকি অসহায় হৈ পৰাৰ দৃষ্টি কিমান বেদনাদায়ক হ'ব পাৰে। অখিল গগৈৰ সৈতে মত পাৰ্থক্য থাকিব পাৰে, কিন্তু অখিল গগৈৰ অসমৰ জনসাধাৰণে কেতিয়াও পাহৰিব নোৱাৰে। আনকি শাসনলৈ অহাৰ আগলৈকে আজিৰ সাহসীয় দল বিজেপিয়ে অখিল গগৈৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল। 2014 চনৰ কংগ্ৰেছক পৰাভূত কৰিবলৈ অখিল গগৈয়ে বিজেপিক প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছিল। ৰাজনৈতিক সাংগঠনিক ক্ষেত্ৰত অখিল গগৈৰ সৈতে মত বিৰোধ থকাসকলৰ অখিল গগৈক কেৱল কৃষিক মুক্তিৰ নেতা হিচাপে গণ্য নকৰি অসমৰ জাতীয় জীৱনৰ অতি সংকট কালত নেতৃত্ব দি নদী বান্ধকে আদি কৰি জাতীয় স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰাৰ এজন নেতা হিচাপেও গণ্য কৰক। তেওঁ স্বাস্থ্যৰ সন্দৰ্ভত কাৰাগাৰৰ পক্ষে ৰহস্যজনক কাৰণত অন্ধকাৰত ৰাখি অখিল গগৈক তিলতিলীয়াকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ কাৰ্য এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত কেনে প্ৰমূল্যবোধৰ নমুনা।